নমস্কাৰ দেহা কলিজাই সকলোকে জনালো স্বাগতম। আজি আকৌ আমাৰ গাঁৱৰ নামঘৰত শংকৰ উৎসৱ পাতিছে। এইফালে মা আৰু মই দুইজনীয়ে নামঘৰলৈ বুলি খোজকাঢ়ি গৈ আছো। নামঘৰত আজি মই গুৰু বন্দনাটো নাচিম। তাৰ পাছত মোৰ নৃত্য আৰম্ভ হৈ গ'ল। আজি মোক নাচি হোৱাৰ পিছত আমাৰ জাতীয় বস্ত্ৰ এখনি গামোচাৰে সম্বৰ্ধনাও জনাইছিল। নাচি মেলি হ'ল যেতিয়া এতিয়া খাই বৈ লওঁগে আৰু। নামঘৰৰ পাছফালে বোলে ভাতৰো আয়োজন কৰিছে। নিৰামিষ ভাত খাই আকৌ মোৰ বৰ ভাল লাগে। আজি কিন্তু নামঘৰত ঢেৰ মানুহ হৈছে দেই। যিহেতু মই ভাত খাম সেইবাবে প্ৰথমতে হাতখন ধুই লওঁ। এইবাৰ তেনেহ'লে গৰমে গৰমে ভাতকেইটা খাই লওঁ দেই, ৰৈ থাকিবলৈ ধৈৰ্য নাই। নাচি মেলি আহিছোঁ যে মোৰ অৱস্থাটো কি হৈছে চাওকচোন। মই তেনেহ'লে খাই লওঁ, তাৰ পাছত ঘৰলৈ বুলিও যাব লাগিব নহয়। খাই বৈ উঠি আমি দুইজনী খোজকাঢ়ি ঘৰলৈ বুলি আহি আছোঁ আৰু। বাটতে আকৌ দুটামান ৰিলছো বনাই লৈছোঁ। আজি বাৰু মোৰ ড্ৰেছটো কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন দেই। আজি মই আপোনালোকক মেকআপৰ কথা নুসুধোঁ বাৰু। আজি মই তেনেকৈ মেকআপ কৰা নাই, একেবাৰে চিম্পুলকৈ ওলাইছোঁ। চাৰিওফালে সেউজীয়া পৰিৱেশ ইমান ধুনীয়া লাগিছে চাওকচোন। ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু এতিয়া ধুনীয়াকৈ কাপোৰকেইটা খুলি লওঁ। আহি পাই চিধা চিধি ফেনখনহে দিছোঁ, যিমানহে গৰম উঠি আহিছে। আজিলৈ তেনেহ'লে দেখা কলিজা আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।